মানুহৰ দুৰ্বলতাক লৈ ঠাট্টা কৰা মানুহখিনি শেষৰ পৰিস্থিতিৰ এক জ্বলন্ত উদাহৰণ। RJ এণ্টাৰটেইনমেণ্টৰ নিবেদন। শ্ৰেষ্ঠ চিত্ৰকৰ। মাত্ৰ খাতহে পালে বিলো আৰু ঐ ৰৈনাইছিলা কি হ'ল ক ইয়াত আব আজি যে বিনয়হঁতৰ পৰীক্ষা ৰিজাল্ট দিলা গম পাও নাই নেপাওঁ নহয় ক আকৌ অসমীয়াত মাত্ৰ খাতহে পালে বিনয়ে নে বাবুলে গণিতত মাত্ৰ 5হে পাইছে ঐ ঐ কলুতা আহিছে চা সিহঁতক আজি ভালকে জোকাম দেই আজি বহুত মজা লাগিব ঐ তহঁতি তাহাঁত দুটা নুজোকাবি সিহঁতক দেখিলে মোৰ বৰ দুখ লাগে তই ভাল নহয় নিজে ভাল হৈ থাক মইতো জোকামেই আমি বিনয় বাবু ৰবা ভালেই ভালকে মন মাৰি নাথাকিবা স্কুল আহিবা তোমালোকৰ মাজতো এটা প্ৰতিভা লুকাই আছে নিশ্চয় সেইটো এদিন ফুটি উঠিব আজি আমি বিশ্বকৰ্মা পূজাৰ উপলক্ষে আৰ্ট কম্পিটিশ্যনখন আৰম্ভ কৰিবলৈ লৈছো সকলো ছাত্ৰ ছাত্ৰীকে হাজৰ হ'বলৈ অনুৰোধ জনোৱা হ'ল ধন্যবাদ দুআষাৰমান ক'বলৈ কেপ মাইক্ৰফোনটো আগবঢ়াই দিছো আজি আমি বিশ্বকৰ্মা পূজাৰ উপলক্ষে এখন আৰ্ট কম্পিটিশ্যন আৰম্ভ কৰিছো এতিয়া আৰ্ট পেপাৰসমূহ বিলাই দিয়া হ'ব তোমালোক সাজু হোৱা ইতিমধ্যে ছবি অঁকা প্ৰতিযোগিতাখনৰ ফলাফল আমাৰ হাতত পৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই একো ভাবিয়ে পোৱা নাই মই ক'ৰ পৰা আৰম্ভ কৰিম কাৰণ দুখন ছবি ইমানেই ধুনীয়া হৈছে যে তাক প্ৰথম স্থান দিও নিৰ্ণয় কৰিব পৰা নাই আমি নিৰ্ণয় ল'লো যে দুইজন প্ৰতিযোগী প্ৰথম স্থান দিয়া হ'ব ছাৰ আমাৰ হেৰিত থাকে দুইজন প্ৰতিযোগীৰ নাম ঘোষণা কৰি দিব স্থান পোৱা ছাত্ৰ দুজনৰ নাম হৈছে বিনয় আৰু বাবু বাবুলক পুৰস্কাৰটো দিব শ্ৰদ্ধা সভাপতি ছাৰ বিনয় বাবুলক ষ্টেজলৈ মতা হৈছে ধন্যবাদ বিনয় আৰু বাবুলে প্ৰমাণ কৰি দিলে যে মানুহে ভাবিলে সকলো কামেই কৰিব পাৰে ধন্যবাদ ঐ বিনয় বাবু আজিৰ পৰা আমি বন্ধু তোমালোকক আমি পঢ়া শুনাত সহায় কৰি দিম আৰু তোমালোকে আমাক ছবি অঁকাত সহায় কৰি দিবা বাবু
তোমালোকে আমাক চমকাই দিয়া তোমালোকে যে ইমান ধুনীয়া ছবি আঁকিবা আমি গমেই নাপালোঁ পৰা আমি বন্ধু